29 नं सुख्लाय सेरफां बियाबाव BPF दोलोनि गोग्गोम हाबाफारि 300निख्रुइ बांसिन सोद्रोमाफोरा BPF दोलोआव जयनिं जायो। 7,000निख्रुइ बांसिन BPF हान्जानि सोद्रोमाफोरा बाहागो लायो। बे गेदेर मेलावनो BTCनि बारग' चिफ हाग्रामा महिलारिया नुजाथियो। আমি জিকাটো 100% আৰু সুখ্লাই চেৰপাং সমষ্টিৰ আমাৰ BPFৰ কেণ্ডিডেট গণেশ কছাৰী ডাঙৰীয়াক আমি EM দিব বুলি আমি ডিক্লেয়াৰ দিছোঁ। EM কাটাম। दिनैनि बे 29 नं सुख्लाय सेरफां बियाबाव रोजा रोजा BPF दोलोखौ मोजां मोननानै बाहागो लानाय नुथायानो फोरमायो दि फैगौ BTC बिसायख'थियाव BPF दोलोआनो सरकार दागोना रोखासै। আজিৰ দিনত ক'ব গ'লে BTC অঞ্চলত BPF সবচেয়ে ভাল পজিশ্যনত আছে এণ্টায়াৰ BTC কথা এইটো। BPF সবতকৈ বেছি আসন লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে অহা ছেপ্টেম্বৰ মাহত। UPPL आरो BJP दोलोखौ नागारनानै 300निख्रुइ बांसिन सोद्रोमाफोरा BPF दोलोआव जयनिं जायो। थारैनो प्रमद बर'नि दैदेननाय BTR सरकारखौ दुखु मोननानै नागारदों नाथाय सरकाराव गैयै हाग्रामा महिलारि दैदेननाय BPF दोलोखौ बजबनानै लानायनि अनजिमाया बर' रायजोआव बांनायखौ नुनो मोनदों। नैबे सावगारियानो फोरमायो। নিৰ্বাচন ছেপ্টেম্বৰ মাহত হ'ব। এনে ডিক্লেয়াৰ দিয়া নাই, অফিচিয়েলি ডিক্লেয়াৰ দিয়া নাই, তথাপিও আমি শুনি আছোঁ পূজাৰ আগত ইলেকশ্যনটো হ'ব বুলি আমি শুনি পাইছোঁ। মুঠতে খুব ভাল আমাৰ BPF দলৰ পজিশ্যনটো সুখ্লাই চেৰপাং হিচাপে খুব ভাল। আমি জিকাটো 100% আৰু সুখ্লাই চেৰপাং সমষ্টিৰ আমাৰ BPFৰ কেণ্ডিডেট গণেশ কছাৰী ডাঙৰীয়াক আমি EM দিব বুলি আমি ডিক্লেয়াৰ দিছোঁ। EM কাটাম। গড়েশ্বৰতো আমাক জিকিও, গড়েশ্বৰো ভাল আছে, আমি জিকিমে। নাই সেইটো পিছত হ'ব, এতিয়া আগষ্ট মাহত আমি ডিক্লেয়াৰ দিম। গোটেই কেণ্ডিডেটটো অফিচিয়েলি BPF দলৰ পৰা আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। বাছ এইটোৱে। কাৰ লগত BPF দলে কাৰো লগত মিত্ৰতা নকৰিও বুলি ডিচিশ্যন লোৱা আছে। হয়, GSP লগত আমাৰ কথা বাৰ্তা চলি আছে। মুঠতে আমি সেইটো ফাইনেল পৰ্যায়ত আহিব। কেনেকৈ আমি মিত্ৰতা কৰিম সেইটো ফাইনেল পৰ্যায়লৈকে অহা নাই, কিন্তু আলোচনাটো হৈ আছে, কণ্টিনিউছ আলোচনাটো চলি আছে ভালকৈ। নাই UPPL বা AJP লগত এনে মিত্ৰতা আছে, অকল এইটো নতুন কথা নহয়। AJP, BJP আৰু UPPL ইহঁতে মিত্ৰতা অলৰেডি আছে, আজিলৈকেও আছে। জাষ্ট BTC নিৰ্বাচনৰ ক্ষেত্ৰত অকলে খেলিম বুলিহে কৈছে। AJPও খেলিব বুলি কৈছে, BJPও খেলিব বুলি কৈছে, কংগ্ৰেছো খেলিব বুলি কৈছে। BPFক কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই খেলিম বুলি আজিৰ দিনত ডিচিশ্যন আছে। জাষ্ট এতিয়া আমাৰ কণ্টিনিউ চলি আছে GSPৰ লগত আলোচনাটো, কথা সেইটোৱে। খাম্পাৰ কথা ভেলু নাই, ইয়াৰ কথা মই নাপাতিম। মুখ্যমন্ত্ৰীয়ে কৈছে BJP দলে কাকো সমালোচনা নকৰাকৈ অৱতীৰ্ণ মুঠতে এই BTC নিৰ্বাচনত চবে চেষ্টা কৰি আছে, BJPও বহুত চেষ্টা কৰি আছে, আমি এপচিলত ল'ম। কংগ্ৰেছো চেষ্টা কৰি আছে, আমি এপচিলত পাম। UPPLও কৰি আছে, আমি এপচিলত পাম। যুঁজটো চবৰে আছে, চেষ্টা চবৰে আছে। চাওক নিৰ্বাচনটো আহিলেও ৰিজাল্টটো
কি হয় সেইটো পিছত দেখা যাব মুঠতে চেষ্টাটো সব দলতে আছে বিজেপিও চিন্তা কৰি আছে যে আমি অকলশৰীয়া মানে চৰকাৰ বনাব পাৰি নাকি ইউপিপিও চিন্তা কৰি আছে এজেপিও চিন্তা কৰি আছে কংগ্ৰেছও মুঠতে আজিৰ দিনত ক'ব গ'লে BTC অঞ্চলত BPFে সবচে ভাল পজিশ্যনত আছে এণ্টায়াৰ BTCত কথা এইটো স্যার মুখ্যমন্ত্রী কৈছে ইউপিপিএল আৰু বিপিএফক মানে আপোনালোকক বড়ো প্ৰতিনিধি হিচাপে ৰাজনৈতিক দল হিচাপে নাচাব বুলি কৈছে মই বুজি পোৱা নাই যে হওক CM ডাঙৰীয়াও আমাৰ ওদালগুৰিত সোমাইছে তামোলপুৰত সোমাইছে মচলপুৰত সোমাইছে আজি চিৰাঙত সোমাব বুলি কৈ আছে মুঠতে ইহঁতে হ'ল বিজেপি আমি হ'ল BPF বিজেপি দলটো ষ্ট্ৰং কৰিবৰ কাৰণে চবে চেষ্টা কৰিব আৰু মই সেইটোৱে কৈছোঁ যে বিজেপিও এইবাৰ BTC নিৰ্বাচনত কেনেকৈ বিজেপি দলটো বেছিকৈ চিট পাব পাৰে তাৰ কাৰণে চেষ্টা চবেই থাকিব দলে কৰি আছে অকল CM নহয় দলৰ কৰ্মকৰ্তাসকলে চেষ্টা কৰি আছে আমাৰ BPF দলৰ নিজাববীয়াকৈ BPFটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে কেনেকৈ চিট বেছি পাম ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ না BPFটো বিজেপিতকৈও বেছি পাব ইউপিপিলতকৈ বেছি পাব কংগ্ৰেছতকৈ বেছি পাব মুঠতে BPFে চবতকৈ বেছি আসন লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে অহা ছেপ্টেম্বৰ মাহত কথা একে গৌৰৱ গগৈ ডাঙৰীয়াও BTCত সোমাব আমাৰ ক'ব লগা একো নাই UDFও সোমাব বিজেপিও সোমাব এজেপিও সোমাব চবে অসমত যিমান পলিটিকেল পাৰ্টি চবে এই BTC নিৰ্বাচনত ভাগ ল'ব আৰু ইলেকশ্যন খেলিব